বৰ্তমান উপস্থিত আছোঁ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী সাগৰিকা গোস্বামীৰ ওচৰত। সাগৰিকা গোস্বামী, তুমি 2020 বৰ্ষত অৰ্থাৎ যিটো অভিশপ্ত বছৰ আৰু এই বছৰতে তুমি আসাম বুক অফ ৰেকৰ্ড কৰিছা, এয়া কেনেকৈ সম্ভৱ হৈছে? আসলতে যেতিয়া লকডাউন হল তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ যেহেতু ময়ো ছাত্ৰী সেয়েহে সবৰে নিচিনা মোৰো বহুত বেয়া লাগিছিল যে পৰীক্ষা পাতি কি হ'ব, যেহেতু ফাইনেল ছেমিষ্টাৰৰ ষ্টুডেণ্ট আছিলোঁ। কিন্তু যেতিয়া সময় গ'ল বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পালোঁ, তেতিয়া সেই প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিলোঁ, প্ৰাইজ পালোঁ বা ৱেবিনাৰ হ'ল, কিছুমান ৱেবিনাৰৰ পৰা বহুত কথা জানিব পাৰিলোঁ। তেনেকৈ এটেণ্ড কৰাৰ পিছত মই 11 দিনত 33খন চাৰ্টিফিকেট পালোঁ। কম্পিটিশ্যন ইণ্টাৰনেশ্যনেল নেশ্যনেল ৱেবিনাৰ তেনেকৈ লগ হোৱাৰ পিছত মই আসাম বুক অফ ৰেকৰ্ডছত এপ্লাই কৰিলোঁ আৰু তাৰপিছত সিহঁতে হয়তো বিবেচিত কৰিলে আৰু কৰাৰ পিছত তেনেকৈ সম্ভৱ হ'ল। দ্বিতীয়তে তুমি এগৰাকী নৃত্যশিল্পী, তুমি কি নৃত্য কৰা? একচুৱেলি মই কথকৰ বিশাৰদ কৰিছোঁ আৰু ফক ডান্স মই বৰ্তমানো শিকি আছোঁ। থাৰ্ড ইয়াৰৰ পৰীক্ষা গৈছে আৰু এনেই মই মডাৰ্ণ ডান্সৰ কম্পিটিশ্যনবোৰ কৰোঁ। কেতিয়াৰ পৰা কৰিছা তুমি? মই একেবাৰে সৰু 6 বছৰ 7 বছৰ ইমান মানৰ পৰা ডান্স কৰিছোঁ। আৰু এই নৃত্য তুমি পিছলৈও ৰাখিবানে? নৃত্য যিহেতু শিকিছোঁ ৰাখিম, কিন্তু এনেকুৱা নহয় যে মই চব এতিয়া যেনেকৈ কম্পিটিশ্যনবোৰ কৰি আছোঁ তেনেকৈ ইন ফিউচাৰো মই কৰি থাকিম, তেনেকুৱা নহয়। কিন্তু লগত মই জড়িত হৈ থাকিব সাংস্কৃতিক দিশটো। তোমাক আৰু এটা কথা সুধিবলৈ আমি পাই সুখী হৈছোঁ, ইউ আৰ এ এংকৰাৰ। আৰু বাবুদাৰ এটা নাম আছে যিটো মই দিছোঁ। তাই এটা মোক নাম দিছে, বিৰাট ধুনীয়া নাম এটা দিছে। এটা আজি মই সিদিনা কৈছোঁ বাবুদাক মোৰ ফালৰ পৰা দিয়া নামটো, আজি বাবুদাই ক'ব আপোনালোকক মই দিয়া নামটো। তাই নামটো দিছে কি? মোৰ নামটো বাবু, বা বাহাদুৰৰ বুৰবুৰণি, তাৰমানে বাহাদুৰৰ বুৰবুৰণি এনেকুৱা নাম দিছে। হয়নে? কাৰণ গানৰ যি বাহাদুৰি আছে তাত আমি সকলোৱে মজি যাওঁ আৰু তাত যি বুৰবুৰণি উঠে সেই গানৰ, তাত আমি সকলোৱে উৎসাহ পাওঁ, হয়নে? বাহাদুৰ তেনে ক্ষেত্ৰত নতুন এখন সভাত তোমাক যেতিয়া বা নতুন এটা অনুষ্ঠানত তোমাক যেতিয়া এংকৰাৰ হিচাপে মাতা যাব বা আমন্ত্ৰণ কৰা যাব, তেনে ক্ষেত্ৰত তোমাৰ সেই নতুন স্থানখনত বা নতুন ঠাইখনত তোমাৰ এংকৰাৰ হিচাপে কেনেকুৱা মনৰ ভাৱ হয়? আচলতে আমি এংকৰবোৰে যেতিয়া নতুন এখন ঠাই পাওঁ ভালেই পাওঁ, কাৰণ সেই ঠাইখিনিৰ কালচাৰ, সেই ঠাইখিনিৰ মানুহ কেনেকুৱা আমি জানিব পাৰোঁ, সেইটো কাৰণে। আৰু কিন্তু যিহেতু আমি এংকৰিং কৰিবলৈ যাম ঠাইখিনিৰ বিষয়ে অকণমান জানি লওঁ। যিজনে মোক ধৰক ইনভাইট কৰিব যাব তেওঁৰ পৰা অকণমান জানি লওঁ যে আপোনালোকৰ তাত কেনেকুৱা মানুহ আছে, যে ইছলাম ধৰ্মীয় লোক আছে নেকি বা বড়ো সম্প্ৰদায়ৰ মানুহ আছে নেকি, এনেকুৱা অকণমান জানি লওঁ। তো তাৰ ওপৰত প্ৰিপাৰেশ্যন কৰি যোৱা যায়। লগতে তুমি শ্বৰ্ট ফিল্ম বনোৱা। শ্বৰ্ট ফিল্ম মানে আচলতে যেতিয়া এটা ষ্টৰি মনত পৰে তোক মই তাক নাটকীয় ৰূপ দিওঁ আৰু সেইটো শ্বৰ্ট ফিল্মলৈকে ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছোঁ। মই 3খন নে কি কৰিলোঁ এতিয়ালৈকে, আৰু বাকী ষ্টৰি লিখা আছে কিন্তু কৰা নাই। কাৰণ শ্বৰ্ট ফিল্ম বুলি কোৱাৰ লগে লগে এটা টিমৰ প্ৰয়োজন, অভিনয় কৰাৰ কাৰণেও প্ৰয়োজন বা ভিডিঅ' কৰা, এডিটিং কৰা, তো গোটেইখিনি লগ হোৱাটো অকণমান দিগদাৰ। সেইকাৰণে কিছুমান বস্তু যদিও লিখা আছে বৰ্তমান মই কৰা নাই। আৰু এটা মই গম পালোঁ তুমি বাঁহী বজোৱা, এতিয়াতো অসম্ভৱ এজনী ছোৱালী হৈ পেলাই তুমি বাঁহী টিউন কৰিব পাৰিছা। আচলতে যেতিয়া বাঁহী বজোৱাটো মোৰ নিচা হয়, বহুত ভাল পাওঁ মই বাঁহী। কিন্তু মোক এজন ছাৰে কৈছিল, মানে কি হয় বাঁহী যদি বেছিকৈ বজোৱা যায়, মানে পেছাগতভাৱে হওক বা নিচাগতভাৱে যদি বহুত বজোৱা যায়, তেতিয়া বাঁহী মানে দাঁতৰ মানে ফাঁকবোৰ বাঢ়ি যায়, এনেকৈ মই শুনিছিলোঁ। তো সেইটোৰ কাৰণে মই অকণমান নিজকে আচলতে হেঁচা দি ৰাখিছোঁ নিচাটোত, যাতে মানে বেছি যাতে সোমাই নাযাওঁ। তথাপি মই 4 দিন এজন ছাৰৰ তাত গৈ শিকিছোঁ, অনাতাঁৰ শিল্পী হয় হৰে কৃষ্ণ তালুকদাৰ ছাৰ, তেখেতৰ তাত গৈ মই শিকিছিলোঁ মাত্ৰ 4 দিন। আৰু তাৰ পৰা অকণমান মই বজাই ইউটিউব চেনেলত দিওঁ বা এনেকৈ আৰু দি আছোঁ। তুমি 4 দিনত শিকিছা? যিখিনি শিকিছোঁ 4 দিনত শিকিছোঁ। সঁচাকৈ এটা মানে আচৰিত, 4 দিনত বাঁহী শিকিছা তুমি, লগতে তুমি ইউটিউবতো বাঁহী বজাই দিছা।
এইটো এটা মানে গন্ধৰ্ব বিদ্যা বুলি গন্ধৰ্ব বিদ্যাৰ লগত জড়িত হোৱাৰ কাৰণটো কি এইটো আচলতে কাৰণটো মই কেনেকৈ ক'ম সৰুৰ পৰা মোৰ মা বিশেষকৈ মোৰ গোটেই ফেমিলি আৰু মা দেউতা দাদা তথাপি মোৰ মা বিশেষকৈ মোক 4 বছৰ বয়সৰ পৰা ষ্টেজত উঠাইছিল কবিতাৰ মাজেৰে গীতৰ মাজেৰে তাৰপিছত ডান্স কৰিলোঁ তেনেকৈ আৰু লগতে মোক যিখিনি মানে এডুকেশ্যন আৰু শাস্ত্ৰীয় সংগীত হওক ফক চং ফক ডান্স কথক হওক মাছ কমিউনিকেশ্যন মোৰ কমপ্লিট হৈ গ'ল গ্ৰেজুৱেশ্যন তো তেনেকৈ মোক যিখিনি শিক্ষা সেইখিনিও দিছে লগতে মোক ষ্টেজত মানে মানুহখিনিৰ লগত যিটো ইনভলভ হোৱাৰ সুবিধা সেইকণো মোক দিছে আৰু হয়তো সেইকাৰণে মই পাৰিছোঁ তুমি এগৰাকী মাছ কমিউনিকেশ্যনৰ ছোৱালী মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে মাছ কমিউনিকেশ্যনত গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে আৰু যিহেতু মই একেলগে কৰিলোঁ মোৰ যিটো মানে ৰেগুলাৰ কোৰ্চ সেইটো মোৰ সংস্কৃতৰ আছিলে অনাৰ্ছ আৰু এইটো মাছ কমিউনিকেশ্যনটো মই সেইকাৰণে ডিষ্টেঞ্চত কৰিছোঁ কে ষ্টেট অপেন ইউনিভাৰ্চিটি পিছলৈ তুমি সাংবাদিকতা কৰিম বুলি ভাবিছা নেকি হয় আচলতে মই এংকৰিং কৰোঁ কাৰণে মাছ কমিউনিকেশ্যন কৰিলোঁ কাৰণ কিছুমান অফিচিয়েল প্ৰগ্ৰেম বা গভৰ্ণমেণ্ট প্ৰগ্ৰেমত গ'লে এইটো বিচাৰে মানে কি আছে ডিপ্ল'মা বা ডিগ্ৰী আছে নেকি এইটো বিচাৰে সেইকাৰণে কৰিলোঁ কিন্তু সাংবাদিকতাত যোৱাৰ আশা নাই কিন্তু বৰ্তমান মই কিছুমান পৰ্টেল চেনেলত ভইচ অভাৰ দিওঁ কিন্তু এইবোৰ পাৰ্ট টাইম কিন্তু মোৰ এডুকেশ্যন লাইনতে যোৱাৰ ইচ্ছা আছে মানে প্ৰবক্তা হওক টিচাৰ এনেকুৱা লাইনতে যোৱাৰ ইচ্ছা আছে আচ্ছা আটাইতকৈ ভাল খবৰটো হ'ল এইখন বিশ্ববিদ্যালয়ৰ নামত অৰ্থাৎ বকুলৰ বিশ্ববিদ্যালয় কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়ৰ নামত তুমি এটি গান ৰচনা কৰিছা তুমি গাইছাও তুমি গানটো কি কাৰণে লিখিলা এইটো আছিলে আজিৰ পৰা এবছৰ আগৰ অৰ্থাৎ 2019ৰ মোৰ মানে হেৰি আছিলে এইটো 2019ৰ মোৰ এটা হাবিয়াস আছিলে যে ইউনিভাৰ্চিটিক লৈ আমাৰ সংস্কৃত গান আছে ভিচি ছাৰৰ গান আছে ভাইচ চেঞ্চেলাৰ ছাৰৰ কিন্তু অসমীয়া গান নাই কিন্তু আমাৰ অসমৰ প্ৰত্যেকজন মানুহে সংস্কৃত বুজি নাপায় আৰু সেইকাৰণে আজি এনেকুৱা এটা পৰিস্থিতি হৈছে যে নলবাৰীৰ নিচিনা ঠাইত নৱদ্বীপ নলবাৰীত যে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় বুলি এখন বিশ্ববিদ্যালয় আছে আৰু যিখন বিশ্ববিদ্যালয় সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সংস্কৃত বিশ্ববিদ্যালয় আৰু সেইখনৰ বিষয়ে কোনেও গমেই নাপায় পায় যদিও সেয়া মানে আঙুলিৰ মূৰত গণিব পাৰি তো মই ভাবিলোঁ যে এই বিশ্ববিদ্যালয়খনত যাতে অসমৰ প্ৰত্যেকজন মানুহে চিনি পায় সেইটোৰ কাৰণে অসমীয়া ভাষাত এটা গান উলিয়াওক আৰু সেই গানটো আমাৰ ষ্টুডেণ্ট হওক ছাৰ মেম হওক বা বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ যিখিনি সদস্য সকলোৱে শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকটো চুকে কোণে বিয়পি পৰে আৰু কিছুমান কথা মোৰ শুনি বেয়া লাগে কিছুমান নতুন ষ্টুডেণ্টে ইয়াত এডমিশ্যন ল'বলৈ আহিলে কিছুমান বেলেগ মানুহে এনেকৈ কয় যে ইয়াত এডমিশ্যন কেলৈ ল'বলৈ আহিছা গুৱাহাটী ইউনিভাৰ্চিটিত নাপালা নেকি চিট তো আমি এনেকুৱা ডিপ্ৰেশ্যনত ভোগোঁ তেতিয়া যে অসমৰ এখন মানে কি প্ৰথমখন সংস্কৃত বিশ্ববিদ্যালয় যিখনক লৈ আমি গৌৰৱ কৰিব লাগে আৰু সেইখনক ডমিনেট কৰা হৈছে কেনেদৰে যে জিঅ'ত চিট নোপোৱাৰ কাৰণে আমি ইয়াত পঢ়িবলৈ আহিছোঁ আশা নাই সেইটোৰ কাৰণে আমি এইটোৰ কাৰণে আহিছোঁ যে সংস্কৃত বিশ্ববিদ্যালয় বুলি আমি শুনিছোঁ আৰু যিখনৰ এটা ভাল বেকগ্ৰাউণ্ড আছে সেইকাৰণে আহিছোঁ আৰু মই দেখিছোঁ ইয়াত মই সংহত পাঠ্যক্ৰম অৰ্থাৎ ইণ্টিগ্ৰেটেড MA ইন সংস্কৃত তাত মই 3 বছৰ অলৰেডি পঢ়িলোঁ আৰু পঢ়ি এইখিনি উপলব্ধি মই কৰিছোঁ যে ইয়াৰ যিখিনি মানে এডুকেশ্যনেল কোৰ্চ বুলি নহয় গোটেইখিনি ছাইডতে ইমানখিনি আগবঢ়াই দিয়ে ছাৰ মেমে আৰু মই ভাবোঁ অসমৰ নহয় গোটেই বিশ্বৰ কোনো এখন বিশ্ববিদ্যালয়ত ছাৰ মেমে ইমানখিনি ষ্টুডেণ্টক হেল্প নকৰে মই নিজে লিখিছোঁ সুৰ মই নিজে কৰিছোঁ গাইছোঁ মই নিজে কিন্তু ভিডিঅ'ৰ ক্ষেত্ৰত বনজিৎ ৰাভা আমাৰ ইউনিভাৰ্চিটিৰে হয় তেওঁৰ কেমেৰাত বন্দী কৰা গৈছিল ভিডিঅ'খিনি তো ভিডিঅ'ৰ কাৰণে আমি কোনো ধৰণৰ মানে হেৰি কৰা নাছিলোঁ বেলেগ কেমেৰামেন বা কোনো কেমেৰা পাৰ্চনক আমি লগ কৰা নাছিলোঁ নিজে কৰিছিলোঁ সঁচাকৈ এটি সুন্দৰ গীত তুমি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিক উপহাৰ স্বৰূপে দিছা
নাই আচলতে উপহাৰ নহয়, এইটো আমাৰ বিশ্ববিদ্যালয়ৰ সংগীত। তো মই ভাবোঁ এইটো মোৰ সংগীত নহয়, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এনেকৈ কোৱা উচিত যে আমাৰ সংগীত এইটো আমাৰ চং হয়, এনেকৈ কোৱাটোৱে মই বিচাৰোঁ, এইটো মোৰ নহয়। আৰু যদিহে কোনোবা দৰ্শকে তোমাৰ চেনেলৰ কোনোবা দৰ্শকে চাব বিচাৰে তেনেহ'লে বকুলৰ বিশ্ববিদ্যালয় বুলি অসমত যদি চাৰ্চ কৰে তেতিয়াহ'লে পাব, বা মোৰ চেনেলত গৈ সাগৰিকা গোস্বামী এই চেনেলটোতো পাই যাব। মই লিংকটো ইয়াতে দি দিম, সকলোৱে চাব পাৰিব। দি দিলে হ'ল। হয়, ঠিক আছে, ধন্যবাদ। ধন্যবাদ।